অমৃতপ্ৰভা ছোৱালী মানুহ একো নাজানে তাই অজলা ছোৱালী তাইৰ বয়স কম মাত্ৰ 29 বছৰ গতিকে তাইৰ গোচৰটো বেলেগকৈ চাব লাগে অমৃতপ্ৰভা মহন্তৰ হৈ আদালতত অধিবক্তাই যুক্তি দিছে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি নিজকে বচোৱাৰ চেষ্টা কৰিছে অমৃতপ্ৰভা মহন্তই জুবিন গাৰ্গক বদনামি কৰি জামিন লাভৰ চেষ্টা কৰিছে অমৃতপ্ৰভা মহন্তই ইফালে কাৰাগাৰৰ পৰা ওলাবলৈ ভয় খাইছে শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গে যাৰ বাবে জামিন নালাগে বুলি আবেদন জনাইছে মাননীয় আদালতত প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ ওপৰতে সকলো দুখ জাপি আজি নিজকে ধুৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰিছে এইগৰাকী গায়িকা অমৃতপ্ৰভা মহন্তই যিজন মানুহ আজি আমাৰ মাজত নাই যিজনে আজি আত্মপক্ষ সমৰ্থন কৰিবলৈ এই পৃথিৱীতেই নাই সেই মানুহজনক বদনামি কৰি নিজকে বচাবলৈ উঠি পৰি লাগিছে এইগৰাকী অমৃতপ্ৰভা মহন্তই যিগৰাকী অমৃতপ্ৰভাই নিজৰ কেৰিয়াৰ বনাবলৈ জুবিন গাৰ্গৰ কান্ধত কিদৰে ভৰ দি জখলা বগাইছিল সেই সকলোবোৰ নিশ্চয় ৰাইজে সহজেই বুজি পাইছে কিন্তু সেইজন যুগজয়ী অসমীয়া আজি আমাৰ মাজৰ পৰা গুচি গ'ল আৰু তাৰেই যেন সুবিধা লৈছে অমৃতপ্ৰভা মহন্তই নিজকে ধুৱা তুলসীৰ পাত সজাবলৈ অমৃতপ্ৰভা মহন্তই কৈছে জুবিন গাৰ্গে কথা ক'লে নুশুনে জুবিন গাৰ্গক সুৰাপান কৰিবলৈ মানা কৰাৰ পাছতো তেওঁ নুশুনে সুৰাপান কৰাৰ বাবে বিমানবন্দৰত কি ঘটনা ঘটিছিল সেইবোৰ কৈছে অমৃতপ্ৰভা মহন্তই আৰু বহুতো বদনাম জাপি দি নিজকে বচোৱাৰ সৰ্বতো প্ৰকাৰে চেষ্টা কৰিছে অমৃতপ্ৰভা মহন্তই আনকি দুখ জাপি দিয়াত বাদ নপৰিল জুবিন গাৰ্গৰ পৰিয়ালৰ ওপৰতো যি কথাত শুনানিৰ সময়ত আদালতত উপস্থিত থকা বহুতেই ব্যক্তিগতভাৱে অসন্তুষ্টি প্ৰকাশ কৰিছে ইফালে ৰাইজৰ মাজলৈ ওলাই আহিবলৈ ভয় খাইছে শ্যামকানু মহন্তই বাহিৰৰ পৰা হাই প্ৰফাইল নামি দামী উকিল আনিও জামিন লোৱাৰ কুচকাৱা চলাই থকা অনিতা ডেকা মহন্তই অৱশেষত অধিবক্তাৰ যোগেদি জামিন আবেদন দাখিল কৰিছিল বৃহস্পতিবাৰে আছিল শুনানি তাৰ মাজতেই কিন্তু লাগিল জেং হঠাতেই সলনি কৰি পেলালে শ্যামকানু মহন্তই সিদ্ধান্ত জামিন হেনো এতিয়া নালাগে শ্যামকানু মহন্তক কিয়নো কাৰাগাৰতেই সুৰক্ষিত অনুভৱ কৰিছে শ্যামকানু মহন্তই একেই দখা হৈছে জুবিন ভাতৃ সন্দীপন গাৰ্গৰো জামিন নালাগে বুলি আদালতত আবেদন দাখিল কৰিছে সন্দীপন গাৰ্গেও ইফালে শেখৰজ্যোতি গোস্বামী আৰু দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন আবেদনৰ শুনানি চলিছিল যদিও অহা 30 জানুৱাৰী তাৰিখেহে আদালতে ঘোষণা কৰিব ৰায় ইফালে 30 জানুৱাৰীতেই গোচৰটোৰ নিয়মীয়া শুনানিও চলিব একেদৰে পূৰ্বৰ দৰেই গৰিমা শইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰ আদালতত উপস্থিত থাকে দিনটোৰ শুনানিৰ শেষত ভগ্নী তথা গৰিমাই কয় যে চৰকাৰে নিয়োগ কৰা অধিবক্তাৰ দলে যুক্তি সহকাৰে আদালতত সকলো বিষয় উত্থাপন কৰিছে এতিয়া স্বাভাৱিকতেই লাখ লাখ জুবিন অনুৰাগীৰ মাজত প্ৰশ্ন উত্থাপন হৈছে জুবিন গাৰ্গৰ দৰে সত্তা এটাক আজিও বদনামি কৰিবলৈ চেষ্টা অব্যাহত ৰখা সকলক চিনাক্ত কৰি ৰখা দৰকাৰ বাকি সময়ত সকলো উত্তৰ আপোনা আপুনি স্পষ্ট হৈ পৰিব কমেণ্টত জনাওক আপোনাৰ মতামত যদি আপুনি নতুনকৈ আমাৰ চেনেলটো চাবলৈ আৰম্ভ কৰিছে তেনেহলে এনে ধৰণৰ খবৰৰ বাবে সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব পুনৰ লগ পাম আন এটা নতুন খবৰৰ সৈতে যুক্তিখিনি সবলভাৱে প্ৰতিস্থাপন কৰিছে আজি গতিকে আমাৰ ভাল লাগিছে আৰু কথাটো সেইটোৱে দুজনে বেইল পিটিশ্যন দিছিলে যদি উইথড্ৰ কৰিছে আৰু তিনিজনৰ আজি হিয়াৰিং হৈছে অহা 30 তাৰিখে আমি ইয়াৰ ৰিজাল্ট পাম আজি সিমানখিনি চৰকাৰী পক্ষৰ যুক্তিসমূহ তেওঁ সেইবোৰ শুনি আপোনাৰ নিশ্চয় ভাল হৈছে সবলভাৱে কৰিছে নিশ্চয় থেংক ইউ আজি সিমানখিনি আৰু নাই